গাইজ ৱেলকাম। আজি বহুত হেপী। আজি এক বছৰ ছমাহ 1.5 বছৰ হৈ গ'ল। 1.5 বছৰ হৈ গ'ল। আজি ইমানেই হেপী কি ক'ম আৰু। মানে কি হ'ল, প্ৰায় 1.5 বছৰ পাৰ হৈ গৈছে। নাইট ডিউটি একেৰাহে নাইট ডিউটি কৰিলোঁ। কেতিয়াবা মন যায় নাইট ডিউটি নকৰোঁ, ৰুমত গৈ শুবলৈ, কিন্তু চান্স পোৱা নাছিলোঁ। আজি ফাইনেলি সেই চান্সটো পালোঁ। ৰাতি ৰুমত শুব পাম, খুব বেছি ভাল লাগিল। সেইটো কাৰণে বহুত ফুৰি লাষ্টত আহিলোঁ, ৰুমত আহিলোঁ। মানে ইমানেই ঘূৰিলোঁ আজি, ক'ত কিমান দেখুৱাব নোৱাৰিলোঁ, তথাপি অলপ চেষ্টা কৰিলোঁ। ভাবিছোঁ অলপ ওলাই যাওঁ, ওলাই গ'লোঁ, অলপ এনজয় কৰিলোঁ। তাৰপাছত পালোহি। ৰুম পায়ো এনেই আৰু ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ। বাকী চাওঁচোন আপোনালোকক কিনো দেখাব পাৰোঁ মই। আজি একদম বহুত দিনৰ পিছত এটা ব্লগ নিচিনা বনাইছোঁ, মানে এনেই বনাইছোঁ। আজি মানে একদম 1.5 বছৰ হৈ গ'ল। 1 বছৰ ছমাহ 7 মাহমান হৈ গ'ল। মানে ৰাতি শুবই পোৱা নাই ৰুমত। আজি মানে ডিউটি নাই ৰাতি, বহুত দিনৰ পিছত। সেইটো কাৰণে আজি বহুত ঘূৰি দিলোঁ। দেখাব নোৱাৰিলোঁ বাৰু, কিন্তু ঘূৰিলোঁ বহুত। মানে আজি ৰুমত শুব পাম। 1.5 বছৰ মানে একদম 12 মাহ 6 মাহ 18-19 মাহমান মানে শুবই পোৱা নাই ৰাতি। বিন্দাছ আজি শুম। সেইটো কাৰণে মনটো বহুত ভাল লাগিছে। বহুত ঘূৰিছোঁ। ইমানে ঘূৰিছোঁ মানে ভাল লাগিছে। আজি একদম বাই দি থৈ যাম, কোনো নাই মানুহ। যি নালাগে আজি শুইছোঁ মানে ৰুমত শুমগৈ আৰু। আজি একদম কোনফালেও মানুহ নাই, অকলে তাৰমানে আজি শুমগৈ। বাই। তাৰপিছত আজি 9 তাৰিখে ভিডিঅ'টো বনাইছোঁ। কেই তাৰিখে মানে ভিডিঅ'টো পষ্ট কৰিম আৰু। এনেই বনাইছোঁ তাৰমানে, এই মাজে সময়ে কিবা কিবি কৰি থাকিব লাগে, হয় নাই? তাৰপিছত শুই থাকোঁগৈ। বাই। কাইলৈ দেওবাৰ স্পেচিয়েল মানে কি বনাম, ইয়াতে জইন খুৱাম। তাৰমানে কেতিয়া ভিডিঅ'টো পষ্ট কৰিম আৰু নাজানো। আজি বাই। গুড মৰ্ণিং গাইজ। লাল চাহ তুমি লৈ লৈছোঁ, খাই লৈছোঁ। লাল চাহ টুপিয়ে দিনটোৰ কাৰণে আৰম্ভ আৰু, সেইটো কাৰণে খাই লৈছোঁ। চাহ তাহ খাই শেষ হৈ গ'ল। এবাৰ ভাবিলোঁ মাংস আনোগৈ। আজি যিহেতু ছানডে, ভাবিলোঁ আজি দিনটো কি কৰি থাকোঁ কি নকৰোঁ, ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, মাংস আনিব যাওঁ। একদম ৰাতিপুৱা মানে চাহ খাই ষ্টাৰ্টিং কৰি দিছোঁ আৰু। বুলেটখন আছে যেতিয়া বুলেটখনতে গৈ লৈ আহোঁগৈ। মনটো যিহেতু কালিৰ পৰা খুব ভাল আৰু খুব হেপী আছোঁ, সেইটো কাৰণে ৰাতিপুৱাই গৈ লৈ আহোঁগৈ আৰু মাংসটো। তাৰপিছত কি হয় দেখা যাব। আগে মাংসটো লৈ আহোঁগৈ নে কি? বাকী চাই থাকক আৰু আপোনালোকে। বাকী পাই গ'লোহি। মাংস লৈ আছে, বেছি লোৱা নাই,
250 টকা লৈছোঁ আৰু আমি 3জনে মানুহ তথাপি হৈ যায় যেনিবা এতিয়া মানে 2 সাঁজৰ খাম আৰু দুপৰীয়া খাম দুপৰীয়া খাই আৰু গধূলি খাম একেবাৰে মানে দুপৰীয়া বনাই থৈ দিম আৰু গধূলিলে টেনশ্যন পাই গ'লোহি বাই বাই বসন্তী আজিৰ পৰা নেপাওঁ আৰু এনজয় কৰিলোঁ বহুত দিনৰ মূৰত সদায় এনজয় কৰাটো বেয়া বহুত দিনৰ মূৰত একদিনে এনজয় কৰিব লাগে যি নালাগে খোজকাঢ়ি এবাৰ বসন্তী নাই বাইক নাই সেই কিটিক চাই চাইছোঁ সেই কিটি লাইট হাউচ আহিছোঁ 5টা বজিলে আৰু আধা ঘণ্টা এতিয়া টিকেট দিয়ে না নিদিয়ে না নিদিলে ক'লে বেলেগলৈ ফুটি দিম আৰু আজি এনেও আজি দেওবাৰ যে ঢেৰ জিদি আছে চাবলৈ আজিকালি আৰু ওচৰতে সাগৰখন আছে সাগৰ পোনাই দিম তাত ঢেৰ জিদি দেখিম আজি ছানডে'টো এই ৰাস্তাটো হৈছে একচুৱেলি একদম ভিতৰৰ ৰাস্তা হয় কিন্তু আজি ছানডে কাৰণে পূৰা ভিৰ হৈ গৈছে সেইটো ওপৰত দেখিছে যে সেইটোত উঠিব আহিছোঁ আৰু ইয়াৰ ফুটবল খেল হৈ আছিল চাগে আৰু সেয়া মানুহ ওপৰত উঠি আছে তাৰপিছত আমি পালোহি আৰু লাহেকৈ এতিয়া টাইমটো হৈ গ'ল এতিয়া টিকেট দিয়ে না নিদিয়ে না কোৱা নিচিনা চাওঁচোন কি হয় টিকেট দিয়ে না নিদিয়ে এতিয়া কাউণ্টাৰত বেলেগ মানুহ আহিছে দেখোন পালোঁ একচুৱেলি এনেকৈ টিকেট 20 টকা লয় 10 টকা এটা এক্সট্ৰা লয় ভিডিঅ' বনাবৰ কাৰণে 10 টকা এক্সট্ৰা লয় আৰু এইখিনিতো কাটি পেলালে মানে কি হ'ল বেলেগ কিবা লগাব চাগে পালোঁ বহুত ভিডিঅ' উঠোঁতে নবনালোঁ মানে উঠিবলৈ ইমান কষ্ট নহয় সেইটো কাৰণে ভিডিঅ' নবনালোঁ একেবাৰে ওপৰত পালোঁহি একেবাৰে ওপৰত আহি ভিডিঅ' বনাই দিলোঁ পাম আৰু এতিয়া দেই ওপৰৰ পৰা চাবলৈ বিৰাট ধুনীয়া আমাৰ মোবাইল ভাল নহয় কেমেৰাত বিৰাট ধুনীয়া লাগে আৰু ফটো ইমান ধুনীয়া ফটো উঠে নহয় ইয়াত একচুৱেলি ইয়াত ফটো আৰু ভিডিঅ' বনাবলৈ বিৰাট ধুনীয়া জেগা চাওঁচোন নজৰাটো আপোনাক কেনেকৈ দেখাব পাৰোঁ तुझे याद कर लिया है तुझे याद कर लिया है आयत की तरह कायम तू हो गई है कायम तू हो गई है रिवायत की तरह तुझे याद
जरिया बन गई है तेरे इश्क की मेरे दिल में कई दिन बन गई है तेरा जिक्र हो रहा है तेरा जिक्र हो रहा है इबादत की तरह तुझे याद कर लिया আহি আহি সাগৰ পালোহি আৰু কথা এটা ক'ব পাহৰিয়ে থাকিলোঁ মই যে ওপৰত উঠি আছিলোঁ লাইট হাউচত উঠি আছিলোঁ তাৰ পৰা সাগৰখন ধুনীয়াকৈ দেখি থাকে আগতেই কিন্তু মই ক'বই পাহৰি গ'লোঁ আৰু তাত যিহেতু ওপৰত উঠিছিলোঁ ইমান দূৰত ওচৰতে সাগৰখন থাকি কেনেকৈ নাহোঁ সেইটো কাৰণে সাগৰখনত আহিলোঁ আহি মেলি অলপ খন্তেক বহিলোঁ ইমান ধুনীয়া বতাহ কি ক'ম ইমানেই ধুনীয়া বতাহ যেন এনেকৈ লাগে যেন আকাশৰ ওপৰত উৰি আছোঁ তাৰ মাজতে আকৌ এটা কথা কওঁ মই থকা জেগাত তিনিটা বস্তু বেছি মানে এইটো কি কয় পাহৰি থাকিছোঁ বাকী বাদ দিছোঁ নাজানিছোঁ ক'বৰ কাৰণে মানে ইয়াত চাবৰ কাৰণে জেগা সাগৰখন আছে তাৰপিছত আছে হাউচ বোট আছে আৰু কি আছিলে লাইট হাউচ বাকী এনেই সৰু সুৰা কিবা কিবি আছে বাৰু ইয়াত এইটো কাৰণে ফেমাছ মানে এলেপিড হাউচ বোট সাগৰ লাইট হাউচ আৰু বাকী সৰু কিবা পাৰ্ক চাৰ্ক আছে বাৰু তাৰপাছত এনেই অলপ দেৰি ঘূৰিলোঁ ইপিনি সোমালোঁ ইপিনি গ'লোঁ তাৰ মাজতে দেখিলোঁ কোনোবাই বনাই থৈ গৈছে বহুত ধুনীয়া সুন্দৰকৈ বনাই থৈ গৈছে তাৰ মাজতে কোনোবা ভৰি খোজ দিলে চাগে তাত দেই নাপায় কিন্তু ইমান ধুনীয়াকৈ বনাইছে তাৰ ফালে ছাইডলৈ ভৰি খোজ কোনোবাই দিছে কোনে বনাইছে তাক একদম নমস্কাৰহে জনাইছোঁ বাকী যি কি নহওক অলপ দেৰি থাকোঁ তাৰপাছত ডিউটিও আছে ডিউটিৰ মাজতে অলপ ওলাই আহিছোঁ আৰু গধূলি সদায় আহোঁ আজি কিন্তু দিনতে আহিলোঁ বাকী ইয়াৰ ওচৰতে এখন পাৰ্ক আছে সৰু লোৱা কিবা কিবি নাও চাওঁ আছে কিবা কিবি চাওঁ ক'লে মানে পাই গ'লোহি এনেকা গৰম এনেকা খোজ কাঢ়িলোঁ তামাম খোজ কাঢ়িলোঁ একোৱে নহ'ল এনেই যাম বুলি ভাবিছিলোঁ এঠাইলৈ গ'লোঁ এঠাইলৈ ভাবিছিলোঁ এজাত হ'ল এজাত লাষ্টত আহি বহি আছোঁ কালি তামাম ফুৰিলোঁ আজি একদম খোজকাঢ়ি।
বেয়া গৰমত খোজ কাঢ়িলোঁ এতিয়া বহি আছোঁ উপায় নাই চাওঁ কি হয় আৰু বাই বাই বাকী আকৌ বস্তুখন আকৌ পাই গ'লোঁ আমি দেই তাৰপিছত ভাবিলোঁ এক পাক আকৌ ফুৰি আহোঁ এনেই ওলাই আহিলোঁ বাকী যি কি নহওক ভিডিঅ'টো কেনেকুৱাকৈ বনাব পাৰিলোঁ কেনেকুৱাকৈ বনাব জানিছোঁ নাই জনা কমেণ্ট এটা কৰিবচোন আৰু যদি ভাল লাগিছে এটা লাইক ছাবস্ক্ৰাইব কমেণ্ট বা কিবা কিবি কয় যে কিবা কিবি কৰি দিবচোন বৰ বেছিকৈ ক'বও নাজানো এনেই বনাই থাকোঁ যদি ভাল লাগিলেহে আৰু কিবা কৰিব আৰু দেই বেয়া লাগিলেও জনাই দিব এনেই আৰু দিছোঁ আৰু বাহিৰত কাম কৰি থকা ল'ৰা কামৰ মাজতে এনেই বনাব চেষ্টা কৰিছোঁ বেলেগৰ দৰেনো ক'ত জানিম ন এনেই আৰু অলপ চলপ কিবা দিছোঁ আৰু তাকে আজিলৈ বাই বাই যদি মোৰ ভিডিঅ'টো বহুত দেৰিলৈকে যদি চাই আছে ইমানখিনিলৈকে যদি চাই আছে তেনেহ'লে আপোনালোকক বহুত বহুত ধন্যবাদ আজিলৈ বাই বাই গুড নাইট টাটা আকৌ লগ পাম নেক্সট ভিডিঅ' এটাত ৰিং ককা ৰুমৰ ফালে